সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছোঁ ৰাস্তাটো অতি সোনকালে দিব লাগে আমাৰ ৰাস্তাটো মেৰামতি কৰিব লাগে অতি সোনকালে ৰাস্তাটো লাগে আমাৰ এইটোতো আপুনি দেখিছে এইটো কালভা দিম বুলি কৈ আজি এইটো খান্দি পিনি তক্তা দি থৈছে ওপৰত এখন অ'টো যায় ৰাতিপুৱা অ'টো যাব নোৱাৰে এফালে চবে কৰ্ম কৰি খোৱা ন এফালে আপোনাৰ বহুত অসুবিধা ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে টিউশ্যন যাব নোৱাৰে আৰু খেলিবলৈ এখন ফিল্ড আছে খেলিব যাব নোৱাৰে আপোনাৰ সেইটো ৰাস্তাৰ পৰাতো এইফালে পানী সোমাই গোটেই চোতাল বুৰি গৈছে চগাইকে শিলগুটি ডুগাই পৰিছে শিলগুটি নাই কি ধৰিবই নোৱাৰি মাটিয়ে শিলগুটি নহয় হ'লে এখন চৰকাৰে দিম বুলি কৈ শিলগুটি চৰকাৰী গান কৰিলে শিলগুটি ডুগাই 4 জেগাত পেলাই হ'ল বুলি আজিলৈকে কোনো সমাধাই হোৱা নাই আজিলৈকে শিলগুটি পৰাই নাই শিলগুটি মাত্ৰ ডুগাই পৰিলে সেইটো কাৰণে বিধায়কক কাগজ দিয়া হৈছে ল'ৰা ছোৱালীবিলাক স্কুললৈ অহা যোৱা কৰিবৰ কাৰণে বহুত কষ্ট হৈছে সোমালে মানে ৰাস্তাটোৰ পৰা ঘৰৰ পৰা ওলাবলৈ কাৰণে দিগদাৰ হৈছে এই ৰাস্তাটো আমি MLA-কো কাগজ দিয়া হৈছিল আজিলৈকে MLA একো চিন্তা কৰা নাই প্ৰেচিডেণ্ট সকলোকে অনুৰোধ কৰিছোঁ যে আজি আমি এনে বোকা হোৱা ৰাস্তাত আমি মানুহ যাব লগা হৈছে কেনেকৈ যাম এইটো ৰাস্তাত আমি সেইকাৰণে আজি ভূঁই ৰুই আমি আজি প্ৰতিবাদ কৰিছোঁ আমাক আপোনালোকে অকণমান চকু দিয়ক ভোট দিব ওচৰত আপোনালোকে বাৰে বাৰে কয় যে ভোট বিচাৰি আহি কয় যে আমি ৰাস্তাটোৰ কাৰণে প্ৰথমতে তোমালোকে আমাক ভোট উঠুৱাই দিয়া আৰু আমি ৰাস্তাটো তোমালোকক দিম সেনেকৈ আমাক প্ৰতিবাৰে এইখিনি আমাক দি থৈ যায় কথা দি থৈ যায় কিন্তু এই কথা মতে কাম নকৰে কাৰণ আমাক এখন মিছা আশা দি আজি আমাক এইটো ৰাস্তাত আমি এইটো ৰাস্তাত সাধাৰণতে গৰু যাবও নিবিচাৰে কিন্তু আমি মানুহ যাবলগীয়া হৈছে এই ৰাস্তাই যোৱা দুখনকৈ স্কুল আছে এখন চাব চেণ্টাৰ আছে এই চেণ্টাৰলৈ আমি বেমাৰ হ'লে আমি কেনেকৈ যাম কণ ল'ৰা ছোৱালীক আমি কেনেকৈ নিম সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ আজি ভূঁই ৰুই আপোনালোকে অকণমান চকু মেলি চাওক মাইজান ধোপাব ডকুৱা চুকৰ বাপুৰাম দত্ত নামৰ এজন বয়সস্থ বুঢ়া আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমাৰ আজি ইমান যুগ ধৰি মোৰ 80 বছৰ বয়স হ'ল 80 বছৰ বয়সও কিমানখন চৰকাৰ হ'ল এখন চৰকাৰেও এই ৰাস্তাটোৰ বিষয়ে কোনো এজন চৰকাৰেও মনোনিৱেশ নকৰিলে আমি পঢ়া শুনা নাই শিক্ষা দীক্ষা নোহোৱা গতিকেলৈ আমাৰ ৰাস্তাটো এনে অৱস্থা হৈ আছে আপোনালোকে আহি চাবহি ইনকুৱাৰী লৈ যাওকহি অতি সোনকালে তাৰ ভিতৰত আমাৰ কিমান অসুবিধাত আছোঁ আমাৰ ল'ৰা এটা স্কুললৈ যাবলৈ অসুবিধা মানুহ এটা বেমাৰ পৰিলে গাড়ী এখন নিবলৈ অসুবিধা আপোনালোকে নিজে জানি বুজি চাই যাওকহি এখন স্কুল আছে আমাৰ চাপৰিত এখন চাব চেণ্টাৰ আছে এই চাব চেণ্টাৰখনত কি অৱস্থায় যাব লাগে আপোনালোকে ইনকুৱাৰী আহক অতি সোনকালে চাই যাওকহিচোন আমি এই মানুহখিনি 32 ঘৰমান প্ৰায় মানুহ আছোঁ আমি 32 ঘৰমান মানুহ কি অৱস্থাত আছোঁ আপোনালোকে অনুৰোধ কৰি অকণমান আপোনালোকৰ চৰণত ধৰি শৰণে পখিছোঁ অকণমান অনুগ্ৰহ কৰি আপোনালোকে ৰাস্তাটো ইনকুৱাৰী কৰি যাওক এবেলি আহিব চৰকাৰে পঞ্চায়তে কৰি দিব সিবেলি আহিব আমুকে কৰি দিব কৰোঁতে আজি আমাৰ একদম সবংশে ধ্বংস আছে বালক ল'ৰা ছোৱালীবিলাক আমাৰ কি হ'ব কেনেকৈ কি কৰিম স্কুললৈ কেনেকৈ পঢ়ুৱাম নিম কেনেকৈ বেমাৰী এটা পৰিলে আমি হাস্পতাললৈ নিম কেনেকৈ এই কথাখিনি আপোনালোকে চিন্তা কৰি চাওক